Good morning. Good afternoon. Ryan, kita bazile tia. Kita bazile. Kita baise 11টা baise no. 11টা bazile aru etia ami ulai ahilu rodot. Iya ঘৰৰ পিছফালে আহিছো কাৰণ আমাৰ ঘৰৰ ভিতৰত ৰ'দ নাই। গোটেই ঘৰৰ ছায়া দি ভৰ্তি আৰু সো ভাবিলো ইয়াত অলপ ৰ'দ আছে ৰায়নক লৈ আহো আৰু ইয়াতে আহিলো আৰু ইফালে দেখাই আছো আমাৰ ঘৰৰ পিছফালে এইটো এটা কমলা টেঙা গছ সৰি মৌসুমী গছ আৰু ইয়াৰ তলত দুটা আমাৰ গৰু আছে অতি মৰমৰ গৰু পোৱালি অলপ মৰম কৰিব বিচাৰিছিলো কিন্তু গুচি গ'ল চাইছেনে কিমান বেয়া ৰায়নো ভাল পাই গৰু দুটা ঘৰটো কমপ্লিট হোৱা নাই মই ভালকে দেখাই দি আছো আৰু এইফালে আছে আমাৰ আগচোতালখন এতিয়া যাম অলপ ৰাস্তাৰ ফালে দেখা পাইছে এয়া হ'ল আমাৰ গাঁৱৰ ৰাস্তা আমাৰ ঘৰৰ আগফালৰ ৰাস্তাটো দেখা পাইছেনে আৰু এইটোৱে হ'ল আমাৰ ঘৰ ভণ্টি সাইড দি আৰু এইটো হ'ল আমাৰ ঘৰ সেইটো হৈছে খৰিঘৰ তুমি যোৱা আৰু এয়া হ'ল ৰায়ান এতিয়া খেলিব ৰ'দত ৰায়ান খেলাৰ জেগা বহুত বেছি ৰায়ান কি টানি আছে এইটো লোৱা আহি যোৱা আহা ঠাণ্ডা আৰু ইফালে আছে আমাৰ পথাৰটো আগফালৰ পথাৰটো ঘৰৰ আগফালে এইটো পথাৰ কি ধুনীয়া যেতিয়া ধান খেতি কৰে ইমান ধুনীয়া দেখি গাইজ কি ক'ম আৰু সৰিয়হ কৰা নাই এইবাৰ বাৰু কিন্তু বেলেগ পাৰটো ধান খেতিৰ পিছত আকৌ সৰিয়হ কৰে ইমান ধুনীয়া দেখি আৰু এতিয়া আমি যাম মানে দেখাই আছো আজি আমি পিকনিক খাব যাম আমাৰ আৰু এটা ঘৰ আছে দলগাঁৱত তাতে যাম আমি সকলোৱে গাড়ী দি যাম আৰু তাতে আজি ৰান্ধি বাঢ়ি খাই পিনে আকৌ ঘূৰি আহিম ইফালে ৰায়ান গৈ আছে তাৰ মাৰ লগত এনেই ইফালে ফুৰিব আৰু হৈছে আমাৰ ঘৰখন বহুত ডাঙৰ হয় গাইজ মানুহ যদিও কম হেল্ল' ফ্ৰেণ্ডছ কি খবৰ আপোনালোক সকলোৰে আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ আৰামত ভালে আছোঁ আৰু বহুত দিনৰ মূৰত যিহেতু ঘৰত আহিছোঁ আৰু যিহেতু মই 31st ৰাতি আহি পালোঁ ঘৰ সেইকাৰণে একো চোৱা হোৱা নাই ৰাতিপুৱা উঠিয়ে মই বাবাক লৈ ৰাইক লৈ পিনে আৰু ভণ্টিয়ে মোৰ পিছে আহি আছে মই ভাবিলোঁ বহুত দিনৰ পিছত ঘৰত অহাৰ পিছত ঘৰখনৰ লুকটো কি হ'ব ইমান চেঞ্জ হৈ গ'ল মানে মই আৰু ভাবিব পৰা নাই ইমান চেঞ্জ কৰি পেলাইছে 3 মাহতে আৰু ঘৰখন ইমান ধুনীয়া দেখা হৈছে গাইজ কি ক'ম আৰু মোৰ বিলিভ হোৱা নাই এইখন ঘৰতে আমি আছিলোঁ নে আগতে ইমান ধুনীয়া দেখা হৈছে আৰু লাহে লাহে বহুত ধুনীয়া কৰিব যিহেতু আগতে ঘৰত বৌ নাছিলে দাদা নাছিলে সেইকাৰণে ইমান এটা মানে পৰিপাটি নাছিল প্লাছ ঘৰখনৰ ইমান এটা হেৰি নাছিলে কিন্তু আৰু এটা নতুনকৈ যিহেতু ঘৰ বনালে ইফালেদি এই ঘৰৰ ষ্টাইলটো ইমান ধুনীয়াকৈ দিছে আৰু ইফালে চাওক নতুন বছৰৰ নতুন লুক লৈ আমি গৈ আছোঁ পিকনিকলৈ একচুৱেলি আমি পিকনিক খাব গৈ আছোঁ আমাৰ আৰু এটা ঘৰ আছে দলগাঁৱত সেইখন ঘৰলৈ কাৰণ বহুত দিনৰ পৰা যোৱা হোৱা নাই একচুৱেলি আমাৰ কোনো নাথাকে তাতে সেইকাৰণে ইমান অহা যোৱা নাই আমি আজি গৈ আছোঁ পিকনিক কৰিবলৈ তাতে পিকনিক কৰিম বুলি তাতে ইমান এটা হেৰি নাই পিছলৈ ফিউচাৰ প্লেনিং কৰিব আম্মাহঁতে যিহেতু দাদা আম্মা গোটেইকেইটাই তাতে বিল্ডিং বনোৱাৰ প্লেনিং আছে সেইকাৰণে তাতে একো ঘৰ বাৰী বনোৱা নাই এতিয়ালৈকে জাষ্ট এনে এটা ঘৰ বনাই ৰাখিছে আৰু বাউণ্ডাৰীটো দি তাতে আমি আজি যাম পিকনিক খাবলৈ চ' গোটেই এনে কি জানেনে 31st আমি হাজবেণ্ডৰ প্ৰত্যেক বছৰে আমি কিবা কৰোঁ হাজবেণ্ডৰ ঘৰতে এনজয় কৰোঁ পিকনিক কৰোঁ কিন্তু পাৰ্টি কৰোঁ কিন্তু এইবাৰ ভাবিলোঁ 31st দিনা মই ঘৰত আহিলোঁ সেইদিনা সিহঁতৰ ঘৰতো কেঞ্চেল হ'ল 1 জানুৱাৰীৰ দিনাই পাতিলে আৰু সেইকাৰণে আমাৰ ইয়াতো 1 জানুৱাৰীতে তাতেও 1 জানুৱাৰীত ভাবিলোঁ প্ৰত্যেক বছৰে হাজবেণ্ডৰ ফেমিলিৰ লগতে এনজয়মেণ্ট কৰি থাকোঁ একবাৰ নিজৰ ফেমিলিৰ লগত কৰি চাওঁ বিয়াৰ পিছত এবাৰো মানে তেনেকৈ পিকনিক কৰা নাই ফেমিলিৰ লগত চ' ভাবিলোঁ এইবাৰ নিজৰ ফেমিলিৰ লগত কৰোঁ যিহেতু আমি আজি ভাতৰ প্লেনিং কৰা নাই তাতে একো মানে কিবা কৰিছোঁ ভাতৰ আইটেম কৰা নাই কৰিম মানে একদম সহজ সৰল আৰু যেহেতু ভাতটো খুৱাই যায় ন সেইকাৰণে ভাবিলোঁ নিজে বনাম বিৰিয়ানী সেইকাৰণে বিৰিয়ানী পাতি আৰু ইফালে বাওক ৰায়ো আহি পিনে মনটো আপছেট ৰখি আছে ইয়াতে কিয় কাৰণে জানেনে
তানবীৰ অহা নাই তাৰ বহুত অকল লাগি আছে সেইকাৰণে সি বহুত ধুনীয়াকৈ মনটো বেয়া কৰি তাতে ৰখি আছে ইমান কিউট লাগে হৈছিলে নহয় আৰু আমাৰ ইয়াতে গোটেই আইটেমখিনি আনিলে দাদা যি লাগে আৰু বিৰিয়ানী বনাওঁতে এইফালে আজি বিৰিয়ানীত মই গাজৰৰ মটৰটো দিম আৰু বিৰিয়ানী বনোৱাৰ মানুহজনী হৈছে মই আৰু দাদা কাৰণ দাদাই মোক ছুপাৰভিজন কৰিব আৰু মই বনাম যদি কাম হৈ গ'ল এইফালে মই চিকেনৰ হেৰি কৰি আছোঁ আৰু বৌয়ে মছলা পাতিখিনি মানে পিঁয়াজ আদা নহৰু সেইবিলাক হেৰি কৰি আছে ইয়াতে মই কৈছিলোঁ নহয় আমাৰ একোৱে নাই জাষ্ট এটা মানে হেৰিৰ ব্যৱস্থাটো আছে বাৰু পানীৰ ব্যৱস্থাটো আছে আৰু এখন ঘৰ আছে কাৰণ মাজে মাজে ইয়াতে অহা যায় আব্বাও আহে দাদাও আহে থাকাকৈ নহয় এনেও ঘূৰিব বৌ পূৰা কটা বজাত ব্যস্ত আৰু মই ৰন্ধা বঢ়াত ব্যস্ত আৰু ৰায়ানে ইমান ডিষ্টাৰ্ব কৰি আছিলে নহয় গাইজ কি ক'ম আৰু ইফালে চাওক ফাইনেলি বাইটিহঁত আহি পালে ইফালে দাদা আৰু বাইটি আহিছে দাদা মানে বাইটিৰ হাজবেণ্ড ইহঁতে নামিব বিচৰা নাই বিৰিয়ানী বুলি কওঁতে কাৰণ ইহঁতে গৈছিলে গ্ৰীণ হিলতো সিহঁতে পাৰ্টি এটা খাইতে চব ৰেডি কৰি ল'লোঁ আৰু কি জানেনে গাইজ হেৰি তানবীৰক কিমান দিনৰ পিছত দেখা পাইছে ৰায়ানে সি পূৰা একদম তাৰ মানে বন্দুক পাই পিনে ভাইক পাই পিনে পূৰা একদম ফূৰ্তি আৰু ইফালে ভাইজানে মোক কৈ আছে বহুত ধুনীয়াকৈ বনাবে একো বাচন চাচন অনা নাই চব ওৱান টাইমৰ হেৰি আনিছোঁ কিন্তু বৌ গৈছে এই হেৰি জগটো ধুবলৈ জগত পানী আনিবলৈ গৈছে বাৰু পূৰা সন্ধিয়া হৈ গৈছে এতিয়া আমাৰ পূৰা কৰি আছে কেনেকুৱা লাগি আছে তোৰ পিকনিকত আহি বহুত ইমান ভইচটো শ্ল' কিয় ভোক লাগি গ'ল নেকি ইয়াত আমাৰ ভাবি চেলাড কাটিছে চাওক কেনেকুৱা চেলাড কটাৰ ষ্টাইলটো চাইছে লোকেল ৱাও চাইছে কিমানখিনি এতিয়া ছোৱালী আছিলোঁ আমিও এনেকুৱা আছিলোঁ পটককৈ এটা চেল্ফি উঠিম আৰু ক'ৰবাত আপলোড দিম সেইখিনিয়ে ধান্দা এইফালে বৈ চালাডখিনি কাটি লৈছে আৰু ইয়াতে ধুনীয়াকৈ মই লোকেলখিনি বনাই ৰাখিছে একদম ইমানখিনি চিকেন আনিছোঁ নহয় মোৰ পূৰা খাওঁ লাগি গৈছে গাইজ ফাইনেলি আমাৰ হৈয়ে গ'ল প্ৰায় মানে ৰন্ধা বঢ়া হৈয়ে গ'ল আৰু এইফালে সন্ধিয়া সময় হৈ গৈছে চাইছেনে আমাৰ মানে অলপ দেৰি হৈ গ'ল এতিয়া ইয়াতে লাইটৰ ব্যৱস্থা আছেও যদি লাইনটো কটা আছে এতিয়া আমাৰ ভয় লাগি আছে খাম বাৰু কেনেকৈ এতিয়া ফাইনেল লুক অফ টুডেজ বিৰিয়ানী গাইজ চাওকচোন কি ধুনীয়া লুক হৈছে নহয়নে মই বনাইছোঁ বিলিভে হোৱা নাই সঁচাকৈ বহুত টেষ্টি হৈছিলে চবেই খাই পিনে ইমান তাৰিফ কৰিছে নহয় মই ফুলি গৈছোঁ ফুলি পিনে খাবই নোৱাৰিলোঁ অকণমানহে খালোঁ চাওক মোৰ কাঁহীটো আৰু এইফালে দাদাই খাই আছে গোটেইকেইটা একেলগে খাব বহিছোঁ আৰু পূৰা বহুত মস্তি